বন্ধুসকল নমস্কাৰ। মই মোৰ তৰফৰ পৰা আপোনালোকক মৰম আৰু সন্মান যাচি মই আজি এই ভিডিঅ'টি আৰম্ভ কৰিব লৈছোঁ। আগৰ মোৰ যিটো টিকটকৰ ওপৰত ভিডিঅ' বনোৱা হৈছিল সেই ভিডিঅ'টিত আপোনালোক সকলোৱে মোক যেনেকৈ ৰেছপন্সিবল দিলে তাত মই বহুত নথৈ সুখী। গতিকে এই ভিডিঅ'টি আপোনালোকে মোক তেনেকুৱাই ৰেছপন্সিবল দিব বুলি ভাবি মই আজি এই ভিডিঅ'টি আৰম্ভ কৰিব বিচাৰিছোঁ। এই ভিডিঅ'টিত হয়তো আজি বহুত ইণ্টাৰেষ্টিং হ'ব লগা আছে, গতিকে আপোনালোকেহে জানিব যে ইণ্টাৰেষ্টিং হয় নে নহয়। গতিকে এই ভিডিঅ'টি মই আজি আৰম্ভ কৰিব লৈছোঁ আৰু এই ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে মই আপোনালোকক অনুৰোধ জনাওঁ যেন মোৰ ভিডিঅ'টি যদি আপোনালোকৰ চাই ভাল লাগে তেনেহ'লে আপোনালোকে এই ভিডিঅ'টি লাইক কৰিব, শ্বেয়াৰ কৰিব, যাতে আনেও এই ভিডিঅ'টিৰ বিষয়ে জানে আৰু মোৰ যিটো ইউটিউব চেনেল আছে সেই ইউটিউব চেনেলটো যেন ছাবস্ক্ৰাইব কৰে, লগতে আৰু যিটো ইউটিউব চেনেলৰ লগত যিটো বেল আইকন আছে বেল আইকনটো দবাই যাতে মোৰ পিছৰ ভিডিঅ' ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে আৰু মই এনেকুৱাই কিছুমান নতুন ভিডিঅ' লৈ মই আপোনালোকৰ মাজত উপস্থিত হওঁ। গতিকে তাৰ সকলোবোৰ আপোনালোকে ভিডিঅ' পাবৰ কাৰণে আপোনালোকে মোৰ ইউটিউব চেনেলটো চাই থাকক আৰু মোক আপোনালোকে যেন আৰু আগুৱাই যাবৰ কাৰণে আশীৰ্বাদ কৰে, তাৰ বাবে মই আপোনালোকক অনুৰোধ জনাইছোঁ। গতিকে আজি মই মোৰ ভিডিঅ'টি আৰম্ভ কৰিব বিচাৰিছোঁ। আজি ভিডিঅ'টি হৈছে আপোনালোকে নিশ্চয় জানে যে আমাৰ ভাৰত আৰু চাইনাৰ মাজত বিবাদ হোৱাৰ পাছত আমাৰ ভাৰত 59টা এপছ বন্ধ কৰি দিয়া হৈছে। টিকটককে ধৰি আৰু বহুতো এপছ বন্ধ কৰি দিছে। তাৰ মাজত এটা আছে ভিডমেট। আপোনালোকে নিশ্চয় জানে আমি ভিডমেটটো কিয় ব্যৱহাৰ কৰোঁ। বন্ধুসকল, আপোনালোকে সচৰাচৰ জানে যে আমি ভিডমেটটো আমাৰ মুভিজ, গান আৰু আমাৰ ইউটিউবত কিছুমান লাগতিয়াল ভিডিঅ' থাকে, সেই ভিডিঅ'বোৰ ডাউনলোড কৰিবৰ কাৰণে আমি ব্যৱহাৰ কৰোঁ। কিন্তু চাইনিজ এপ হোৱাৰ বাবে এই এপছটো আমাৰ ভাৰতৰ ভিতৰত বন্ধ কৰি দিয়া হৈছে। গতিকে ইয়াৰ বাবদ আমি আন কি এপছ ব্যৱহাৰ কৰিম সেই বিষয়ে মই আজি আপোনালোকক ক'ম আৰু সেই এপছটো আপোনালোকে ডাউনলোড কৰি আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব আৰু আপোনালোকৰ গান, মুভি আৰু লাগতিয়াল বস্তুবোৰ লাগতিয়াল ভিডিঅ'বোৰ আপোনালোকে ডাউনলোড কৰিব পাৰিব। গতিকে মই আপোনালোকক আজি দেখাই দিম কেনেকৈ ক'ৰ পৰা সেই এপছটি ডাউনলোড কৰিব। এই এপছটি সচৰাচৰ প্লে ষ্ট'ৰত পোৱা নাযায়। আমি প্ৰথমতে যাম আমাৰ ক্ৰম বজাৰত যাম, তাৰপিছত ক্ৰম বজাৰত আমি টাইপ কৰিম ভিডিঅ' VEDIO DAR ভিডিঅ' ডাৰ। আমি প্ৰথমটোত ভিডিঅ' ডাৰ চাৰ্চ কৰিলে আপোনালোকে দেখিছে প্ৰথমতে আহিছে ভিডিঅ' ডাৰ, সেইটোত আপোনালোকে ক্লিক কৰক। আমাৰ ডাউনলোড কৰা হৈ আছে, গতিকে প্ৰথমতে আমাৰ দেখাইছে যে ডাউনলোড উইথ ভিডিঅ' ডাৰ নহ'লে ক্ৰম বজাৰ। আমি ক্ৰম বজাৰত যদি জাষ্ট এলাউ কৰি দিম। এলাউ কৰি দিয়াৰ লগে লগে আমাক এনেদৰে এটা ইণ্টাৰফেচ দেখাই দিব। তাৰপাছত আপোনালোকে ইয়াত যে দেখিছে ডাউনলোড এপছ বুলিবলৈ এটা ইণ্টাৰফেচ আহিব, তাত আপোনালোকে ডাউনলোড এপছত ক্লিক কৰক। এনেদৰে ক্লিক কৰক। তাৰপাছত দেখাব যে ডাউনলোড, কেনচেল আৰু ডাউনলোড। মোৰ ইয়াত দেখাইছে এগেইন দেখাইছে, মানে আপোনাৰ বৰ্তমান এই এপছটো ডাউনলোড হৈ আছে, কিন্তু আপুনি যদি আকৌ ডাউনলোড কৰিব বিচাৰে তেনেহ'লে ডাউনলোড কৰিব পাৰে বুলি ইয়াত এগেইন দেখাইছে। গতিকে মই ডাউনলোড নকৰোঁ, আপোনালোকে ডাউনলোড কৰি ল'ব। আৰু যদি ডাউনলোড কৰিবৰ কাৰণে কিবা আপোনালোকৰ অসুবিধা থাকে তেনেহ'লে মই মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত মই ইয়াৰ লিংকটো মই দি দিম, আপোনালোকে তাত গৈও আপোনালোকে ডাউনলোড কৰিব পাৰিব। এতিয়া আমি বেক যাম। ভিডিঅ' ডাৰ এপছটোৰ ভিতৰতনো কেনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহে, কেনেকুৱা ধৰণৰ সুবিধা আছে তাৰ বিষয়ে মই আপোনালোকক দেখাম। এইটো দেখিছে মোৰ ভিডিঅ' ডাৰ এপছ, কোনত দেখিছে, এইটো আমি অ'পেন কৰিম। সেই ভিডমেটটোৰ দৰেই এই এপছটো আছে। আপোনালোকে প্ৰথমতে হোমত ক্লিক কৰিব পাৰিব। হোমত গ'লে এনেদৰে দেখাই দিব
বহুত ভিডিঅ' আহিব আপোনালোকে তাৰ ভিতৰত কেনে ধৰণৰ ভিডিঅ' চাই আপোনালোকে চাব পাৰিব আৰু লগতে ডাউনলোডো কৰিব পাৰিব। তাৰ পাছত মিউজিক আছে, আপোনালোকৰ কিবা পছন্দৰ যদি মিউজিক আছে তেনেহ'লে এই মিউজিক আপোনালোকে ডাউনলোড কৰিব পাৰিব। আৰু লগতে স্পৰ্টছ আছে, গেমিং আছে, নিউজ আছে, লাইভ আছে, ইউটিউব ইণ্ডিয়া স্পটলাইট আছে। তাৰপাছত চাৰ্জ এণ্টাৰ URL আছে। আপোনালোকে ইয়াত যিকোনো আপোনালোকে যি বিচাৰে তাকেই চাৰ্জ কৰিবলৈ চাৰ্জ কৰিলে আপোনালোকৰ ইয়াত আহি যাব। তাৰপাছত মই এটা আপোনালোকক দেখাই দিব বিচাৰোঁ। হোমত যাম, হোমত গৈ তাৰপাছত আপোনালোকে ইউটিউবৰ পৰা যদি কিবা ডাউনলোড কৰিব বিচাৰে তেনেহ'লে ইয়াত ইউটিউবত যাব পাৰিব। ইউটিউবত গৈ আপোনালোকৰ পছন্দৰ যি আছে তাকে আপোনালোকে ডাউনলোড কৰিব পাৰিব। আৰু ইয়াত ভাল এটা সুবিধা আছে, মই আপোনালোকক দেখাম, কিন্তু বৰ্তমান ইয়াৰ পৰা আপোনালোকক দেখাব হ'লে মই ইয়াৰ পৰা বাহিৰত যাব লাগিব, গতিকে মই বাহিৰত গৈ দেখাইছোঁ। এই এপছটো ডাউনলোড কৰি থোৱাৰ পাছত আপোনালোকে ডাইৰেক্ট ইউটিউবত যাব। ইউটিউবত গৈ আপোনালোকৰ যিটোৱেই ভাল লাগে, এপছ হওক, গান হওক, ভিডিঅ' হওক, নিউজ হওক, আপোনালোকৰ যিটোৱে ভাল লাগে সেইটোৱে আপোনালোকে ডাউনলোড কৰিব পাৰিব। এতিয়া মই আপোনালোকক এটা এনেই দেখাই দিম। ইয়াত যদি শ্বেয়াৰত ক্লিক কৰোঁ, শ্বেয়াৰত ক্লিক কৰাৰ পাছত কপি লিংকত আমি ক্লিক কৰিলে ইয়াত তলত দেখিছে ভিডিঅ' এডিটৰ আহি গৈছে। মানে ইয়াত যদি আপুনি ডাউনলোডত ক্লিক কৰে তেনেহ'লে আপোনাৰ ইউটিউবৰ পৰা ডাইৰেক্ট ডাউনলোড হৈ যাব। গতিকে এইটো এটা ভাল সুবিধা আছে, কিন্তু ভিডমেটত এইটো সুবিধা নাছিলে। ভিডমেটত গৈ প্ৰথমতে লিংকটো কপি কৰিব লাগিব, তাৰপাছত ভিডিঅ' মেটত গৈ আপোনালোকে তাত লিংকটো পেষ্ট কৰি দিয়াৰ পিছতহে আপোনালোকে ডাউনলোড কৰিব পাৰিব। কিন্তু এই এপছটোত আপোনালোকে ইউটিউবতে ডাইৰেক্ট ডাউনলোড কৰিব পাৰিব। গতিকে এইটো ভাল সুবিধা দিছে। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেনেহ'লে আপোনালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিঅ'টি লাইক কৰক আৰু শ্বেয়াৰ কৰক, যাতে আনেও এই ভিডিঅ'ৰ বিষয়ে বা এই এপছটোৰ বিষয়ে আনেও যাতে গম পায় আৰু তেওঁ যাতে ডাউনলোড কৰে আৰু তেওঁৰো কিছু কামত যাতে সহায় হয়। গতিকে আজিলৈ আহোঁ, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।